কোনো কথা নাই you can do it কাৰণ backlog হে কিনো ডাঙৰ ডাঙৰ বেমাৰে ঠিক হৈ যায় তোমাৰনো backlog হে কিনো ডাঙৰ কথা 50টা প্ৰশ্ন 50টা লেসন পঢ়িম গুটে কিতাপখন শেষ কৰি পেলাম অহা মাহত মাহিৰ বিয়া আহি আছে নেক্সট মাহত বিয়াখনটো এটেন্ড কৰিব লাগিব গটিকে ইয়াতে মই এক্সট্ৰা দিন এটা এড কৰিব লাগিব বহুত বেছি backlog হৈ গৈছে হয় নে নহয় এতিয়া চিন্তাত পৰিছা নেকি তোমালোকে যে এই backlog বিলাক কেনেকৈ একদিনতে কেনেকৈ একদিনত নহয় কেনেকৈ শেষ কৰিব পৰা যাব এই backlog বিজানুটোৰ পৰা কেনেকৈ তোমালোকে যুজিব পাৰিবা yes আজিৰ সেশনটো হে backlogক লৈ আনা হৈছে যে তোমালোকে এই মাহটোত এই backlogৰ হৈতে কেনেকৈ যুজি এই backlog খিনি ক্লিয়াৰ কৰিব পাৰিবা এতিয়া মন দি শুনিবা কিন্তু আৰু কেৱল মন দি শুনি থাকিলে নহব মন দি শুনাৰ পিছত হাতে কামে লাগিব কিন্তু এতিয়া চোৱা যে কিয় backlog লাগি আছে হতে হেইটো জানিবলৈ চেষ্টা কৰিবা যে backlog যে হৈ আছে কিহৰ কাৰণে backlog হৈ আছে ফাৰ্স্ট ৰিজন এইটোৱে হ'ব যে ইৰেগুলাৰ যে তোমালোকে ৰেগুলাৰলি বস্তুবোৰ পঢ়া নাই হেইটো এটা মেইন ৰিজন তাৰ পিছত টাইম ম্যানেজমেন্ট কৰিব পৰা নাই স্কুলৰ টিউচনৰ বেটছৰ গুটেইবোৰ বস্তু একেলগে হৈ গৈছে কেনেকৈ মেনেজ কৰিব পাৰিম হেতু বুজিয়ে পোৱা নাই এতিয়া আৰু এটা backlog কিয় হয় যেতিয়া তোমালোকে ডিফিকাল্ট টপিক বিলাক যিবিলাক টান টপিক আছে চ্যাপ্টাৰ আছে সেই বস্তুবিলাক বাদে মই যেহেতু নোৱাৰো কৰিব তেনেকৈ থৈ দিয়া বাবে সেই গুটেই চ্যাপ্টাৰটো বা এনেকৈ এটা দুটা টপিক কৈ এটা চ্যাপ্টাৰ তেনেকৈ দুটা চ্যাপ্টাৰ তোমালোকৰ backlog হৈ যায় আৰু এটা কি হল যে মোটিভেশন কম হৈ যোৱাৰ বাবে যে তোমালোকে ট্ৰাই কৰিছিলা কিন্তু পঢ়িব এবাৰত পঢ়িব নোৱাৰা কাৰণে যেটো মানে অলপমান স্ট্ৰেসফুল হয় ক্লাস 10 ৰ জাৰ্নিটো হেইটো কাৰণে তোমালোকে মোটিভেশন ডাউন হয় তোমালোকৰ কি হৈ গৈছে backlog হৈ গৈছে নিশ্চয় একেটাই কাৰণ এতিয়া চোৱা যে আজি মই তোমালোকক 6টা প্ৰক্ৰিয়া কম যিকেটা একেবাৰে ৰিয়েলিস্টিক প্ৰক্ৰিয়া হয় এইকেটা মন দি শুনিবা যে চোৱা তোমালোকে এই backlogৰ বিমাৰটোৰ পৰা ৰিকভাৰি কেনেকৈ কৰিবা তাৰ মই কিটিপ কেটামান কম ফাৰ্স্ট যে লিষ্ট বনোৱা লিষ্ট কেনেকৈ বনাবা হেইটো বস্তু কৈ আছো নেক্সট হৈছে প্ৰায়োৰিটাইজ কৰিব লাগিব যে backlog যে হৈছে কিহৰ বস্তুৰ backlog নেক্সট শিডিউল বনাব লাগিব মই আগতেও কৈছিলো বাৰ কম কৈয়ে থাকিম কিন্তু শিডিউল দেন এক্টিভ ষ্টাডি হেইটোটো কৰিবই লাগিব যে এক্টিভলি ষ্টাডি কৰিব লাগিব নেক্সট হেল্প যত তুমি বুজি পোৱা না তাত তোমালোকে পৰাপক্ষত সহায়ও লব লাগিব আৰু লাষ্টত কি হল track your progress যে তোমালোকে পঢ়া বিলা কামত আহিছে নে নাই হেবু ট্র্যাক কৰিব লাগিব এতিয়া চোৱা যে লিষ্ট এটি কি লিষ্ট বনাবা হেইটো আমি চাও যে লিষ্ট বনাব লাগিব যে তোমালোকৰ জিমান পেন্ডিং চ্যাপ্টাৰ আছে পঢ়ি থকা নহয় backlog মানে কি জিবিলা তোমালোকে পেন্ডিংত থৈ দিছা হে পেন্ডিংত আছে হেইবোৰৰ লিষ্ট এখন বনোৱা তাৰ পিছত হে প্ৰতিটো টপিকৰ লিষ্ট চ্যাপ্টাৰৰ লিষ্ট বনোৱাৰ পিছত প্ৰতিটো টপিকৰ ভাৰটো নিৰ্ণয় কৰা ভাৰ মানে হৈছে যে কিমান hey topic to important hoy kiman digholia hoy hey bostuto ami sabo lagibo hard level to sabo lagibo je easy hoy na nichchoy backlog kyo hoise hoyto ketiaba porhar somoy nimilabor pabe backlog hoy aru second hoise je ami jetia tan topic eta thoi diu tetia backlog hoy next hoise je honestly access your difficulty level je protito backlogৰ difficulty level খিনি সোৱা যে ধৰি লোৱা তুমি অসমীয়াৰ ভাৰতীয় সংস্কৃতিটো backlogত পৰিছে ফাৰ্স্ট হল টাইম মিলা নাই আৰু সেকেন্ড আটাইতকৈ ডাঙৰ ৰিজন হ'ব পাৰে যে টান বুলি ভাবি সাইড কৰি থৈ দিছা হে difficulty level যে backlogৰ ফাৰ্স্ট কামটোৱে হৈছে যে তোমালোকে প্ৰায়োৰিটাইজ কৰা যে backlogৰ বস্তুখিনি কি আছে তাৰ পিছত লিষ্ট বনাই যোৱা ভাৰ হিচাপে যে এইটো মানে কম ইম্পৰ্টেন্ট এইটো বেছি ইম্পৰ্টেন্ট এনেকুৱা ধৰণে প্ৰায়োৰিটাইজ কৰি যোৱা হল যে তাৰ পিছত first topic jitu important hoy hey topic to prioritize koribo lagibo list bonuar pisot aru urgency aru difficulty level khini sabo lagibo je eitu bostu ahibo moi porikhat maths or trigonometry lesson to moi tan paisu ba moi class koribole roi goisil eitu to porikhat ahibo gotike urgency to sabo lagibo next hodai tumaleke clear easier topic je তোমালোকৰ মোমেন্টাম টু যে পঢ়াৰ মোমেন্টাম এটা থাকে হয়নে ফ্লো এটা থাকে হে ফ্লোটো যাতে ভাঙি না যায় ব্যাকলগ ক্লিয়াৰ কৰি থাকোতে ইজি বস্তুবিলাকো মাজত খুমাই দিবা তেতিয়া তোমালোকে মোটিভেট হৈ থাকিবা প্লাস তোমালোকৰ হে পঢ়াৰ ফ্লোটো ভাঙি না যায় হল নেক্সট টু কিসৱা যে শিডিউল বনাব লাগিব আটাইতকৈ ইম্পৰ্টেন্ট হৈছে শিডিউল বনোৱা এতিয়া তোমালোকে এটা ৰিয়েলিস্টিক ডেইলি আৰু উইকলি টাৰ্গেট থাকিব লাগিব মই কৈছিলে নহয় যে টাৰ্গেট নহয় যে আজি মই 50টা প্ৰশ্ন 50টা লেসন পঢ়িম গুটে কিতাপখন শেষ কৰি পেলাম তেন হেতু ৰিয়েলিস্টিক টাৰ্গেট নহয় তুমি তোমাৰ হিচাপত ৰিয়েলিস্টিক টাৰ্গেট বিলাক শিডিউল বিলাক বনাবা
আৰু সদায় ফিক্স টাইম এটা কৰিবা আৰু টাইম ব্লক কৰিবা টাইম ব্লক মানে কি জানানে ষ্টপ ওয়াচ লিখিবা বা ষ্টপ ওয়াচৰ দৰকাৰ নাই ঘড়ী আছে সকলোৰে তাত যে এতিয়া 7টা বাজিছে 7:30টাৰ ভিতৰত মই এই পোৰশনখিনি এটা প্ৰশ্ন নহয় এই গোটেই পোৰশনখিনি মই শেষ কৰিম 8টাৰ ভিতৰত শেষ কৰিম তেনেকৈ টাইমৰ ব্লকেজ ৰাখা ষ্টাৰ্ট কৰিবা নেক্সট যে কি বাফাৰ ডেজ মানে ধৰি লোৱা যে তুমি শিডিউল এটাত চলি আছা সেই শিডিউলটোৰ মাজত হয়তো কাৰোবাৰ বিয়া এখন আহি যাব পাৰে হয়তো কোনোবা বেমাৰত পৰিব পাৰে সেইটো কাৰণে তোমালোকে তাতে এক্সট্ৰা দিনবিলাকো এড কৰিবা গম পাইছা যে এসপ্তাহৰ লগতে তোমালোকে তাতে যদি মোৰ এইটো হয় অহা মাহত মাহিৰ বিয়া আহি আছে নেক্সট মাহত বিয়াখনটো এটেন্ড কৰিব লাগিব গতিকে ইয়াতে মই এক্সট্ৰা দিন এটা এড কৰিব লাগিব হয় তাৰ পিছত চোৱা এক্টিভ ষ্টাডি আটাইতকৈ ইম্পৰ্টেন্ট এই গুটেইখিনি লিষ্ট বনোৱাৰ পিছত ৰিয়েলিষ্টিক টাৰ্গেট বনোৱাৰ পিছত তোমালোকে এক্টিভলি পঢ়িব লাগিব এক্টিভলি পঢ়িলা টপিক বিলাক পঢ়িলা চোৱা প্ৰিভিয়াস ইয়াৰ্ছৰ কোৱেশ্চন পেপাৰ অৰ্থাৎ PYQ তোমালোকে কি কৰিব লাগিব কৰি যাব লাগিব তেতিয়া তোমালোকে হেই ব্যাকলগ খিনি পুৰা কমপ্লিট হৈ যাব নেক্সট সামাৰাইজ দ্য টপিক যে যিখিনি ব্যাকলগ আছে সেই টপিক খিনি নিজৰ হিচাপত নিজৰ ভাষাত মানে আমি যেনেকৈ কথা পাতো ফ্ৰেণ্ডৰ লগত কথা পাতো তেনেকৈ সামাৰাইজ কৰিবা আৰু বেলেগক পঢ়োৱাৰ চেষ্টা কৰিবা জাস্ট পঢ়ি নাথাকিবা এইটো ৰিড কৰি নাথাকিবা এনেকৈ ধৰি লোৱা যে তুমি টিচাৰ হয় তুমি কাৰোবাক পঢ়াইছা বা তুমি তোমাৰ ফ্ৰেণ্ডক বুজাব চাবা বা নিজকে নিজে বুজাই থাকিবা কাৰোবাক পঢ়াই থাকিবা মানে ধৰি লোৱা অকলে নিজকে নিজে পঢ়াই থাকিবাচোন তেতিয়াও তোমালোকৰ বহুত ধুনিয়াকৈ বস্তুবোৰ থাকি যায় তাৰ পিছত কেতিয়াবা যদি তোমালোকক হেল্পৰ দৰকাৰ হয় হেল্পও ল'ব লাগিব পাৰে যে ক্লাছমেট আছে টিচাৰ আছে বেটছত যদি পঢ়ি আছা বেটছত আমাক খুদিব পাৰা যিকোনো ঠাই তোমালোকে সিনিয়ৰ বা গাইডক তোমালোকে হেল্প বিচাৰিব পাৰা কাৰণ হেল্প খুজাটো একো তুমি দুৰ্বল হয় হেতু নুবুজায় হল ব্যাকলগত এখিনি কাম কৰিবা আৰু নিজৰ প্ৰগ্ৰেছ খিনি ট্ৰেক কৰি ৰাখিবা কৈছো নহয় উইকলি টাৰ্গেটস ডেইলি টাৰ্গেটস হেইবিলাক তুমি কমপ্লিট কৰিব পাৰিছানে নাই সেই বস্তুবিলাক যে চেকলিষ্ট এখন ৰাখিবা আৰু সেই চেকলিষ্টখন ট্ৰেক কৰি থাকিবা যে তোমাৰ হেই তুমি যিখিনি কাম কৰিম বুলি ভাবিছা হেখিনি কমপ্লিট হৈছে নে নাই আৰু ৰিভিউ উইকলি ৰিভিউ কৰিবা যে তুমি যিখিনি কাম হাতত লৈছা হেখিনি কাম কৰিব পাৰিছানে নাই হেখিনি বস্তু কৰিব লাগিব হয় নে নহয় আৰু এডজাস্ট দ্য প্ল্যান যদি তোমাৰ হে প্ল্যানটো কামত দিয়া নাই তুমি নিজৰ হিচাপত ৰুটিনখন বনালা নহয় কেনেকৈ বনাব লাগে মই কৈ দিছো তোমালোকে নিজৰ হিচাপত বনাবা সকলোৰে নিজৰ হিচাপত তাৰ পিছত হে ৰুটিনখন কামত আহিছে নে নাই হেতু চাই থাকিবা যদি আহা নাই ৰুটিন চেঞ্জ কৰক গতিকে এইখিনি আছিল যে এইটো বস্তুৱে যে ফাৰ্স্ট উইকত তোমালোকে লিষ্ট আৰু প্ৰায়োৰিটাইজ কৰি পঢ়ি যোৱা এক্টিভলি ষ্টাডি কৰিবা তাৰ পিছত ডাউট ক্লিয়াৰৰ কাৰণে নিজেও কৰিব পাৰা বা হেল্পও ল'ব পাৰা গাইডৰ টিচাৰৰ ফ্ৰেণ্ডৰ আৰু ৰিভিউ কৰিব লাগিব আৰু প্ৰেক্টিছ কৰিব লাগিব আৰু কোনো কথা নাই ইউ ক্যান ডু ইট কাৰণ ব্যাকলগ হে কিনো ডাঙৰ বেমাৰে ঠিক হৈ যায় তোমাৰনো ব্যাকলগ হে কিনো ডাঙৰ কথা গতিকে এইখিনি বস্তু কৰিব লাগিব নিজৰ ব্যাকলগ বিলাক প্ৰায়োৰিটাইজ কৰা লিষ্ট আউট কৰা আৰু হাতে কামে কেৱল লিষ্টখন বনাই থৈ আগত চিপকাই থৈ কোনো লাভ নাই তাৰ পিছত হাতে কামে লাগিব নেক্সট আৰু এনেকুৱা ধৰণৰ প্ৰবলেমৰ আকৌ সলিউশন লৈ মই আহি আছো তেতিয়ালৈ তোমালোক সকলোৱে ব্যাকলগত কাম কৰা বাই বাই